নমস্কাৰ বন্ধুসকল, আজি পোৱালিৰ 14 দিন হৈছে বয়স ব্ৰইলাৰ পোৱালি। এয়া আপোনালোকক দেখাই দিছোঁ, চাওক কেনেকুৱা হৈছে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দেখিব পাইছে এই কি পোৱালিটো সৰু হৈ থাকিলে, অনাভাগেই হৈ আছে আৰু দেখাই দিছোঁ। স্মল চাইজ এইটো পলাইছে, বাকীবিলাক অলপ চাইজটো ডাঙৰ। আজি গোটেই এখন এইটো মূৰৰ পৰা এইটো মূৰলৈকে গোটেইখন দি দিয়া হ'ল। চাওক পোৱালিবিলাকে কেনেকুৱা হৈছে। মাজতে দুইটা পাৰ্টিশ্যন কৰিছোঁ। এইখিনি ইয়ালৈকে এইটো 50% আছে, তাৰ পৰা ইয়ালৈকে 50%। কাইলৈকৈ এই টিপালবিলাক আঁতৰাই দিয়া হ'ব। টিপালবিলাক আঁতৰাই দিয়া হোৱা নাই, কাইলৈকৈ আঁতৰাই দিম। মুকলি হৈ থাকিব। এই টাইম নাপালোঁ, গতিকে লিটাৰটো এইবিলাক কাঠৰ গুড়ি হয়, কাঠৰ গুড়া আজি আনিব গৈছিলোঁ মানে, সেইকাৰণে অলপ টাইম নাপালোঁ। গোটেই জেগাটো দি দিছোঁ, তাৰ পৰা ইয়ালৈকে পোৱালিবিলাক দেখিব গৈছোঁ। ধুনীয়াকৈ তাজা হৈ আছে।